हादोरसा सोरखारनि सोलोंथाइ बिफाना फरायसालिफोराव खुंनाय नैथि खोलोब गुणोत्सवआ आसामनि दाब दाब जिल्लाफोराव सोलिगासिनो। नाथाय थाखो 2नि बिगियान आरो सानखान्थि आयदानि सोंथि बिलाइखौ बिमा रावनि सोलाय इंराजि रावै खालामनायनि बेरेखा खालामनानै एबसु आरो बर' थुनलाइ आफादा फरायसाफोरखौ आनजादाव जिरायनायनिफ्राय जानगाराव थाहोनायजों लोगोसे थाबैनो बिमा रावनि सोंथि बिलाइजों फिन आनजादखौ खुंफिननांगौ होनना दाबि खालामदों। बेबादिनो दिनै फिन तामुलपुर जिल्ला एबसु आरो तामुलपुर जिल्ला बर' थुनलाइ आफादा जथायै नावकाटा ओनसोलनि माखासे फरायसालिफोराव थांनानै थाखो 2नि सोंथि बिलाइया इंराजि जानायनि थाखाय आनजादखौ बन्द खालामनो खावलायो। लोगोसेनो फरायसाफोरा गावनि बिमा रावजों आनजाद लिरनो हायाब्ला मोननांगौ बायदि नम्बर मोनैयाव फरायसालिफोरा जेरैबायदि ग्रेड मोननांगौ बेबायदि मोननाय नङा होनना फोरमायनानै खौरां बिजोङाव ओरैबायदि फोरमायो। आबसु आरो साहित्य सभाया नोंसोरनि परिखाखौ बन्द खालामदों। हयथ' उनाव जाफिननोबो हागौ, जायाबो जानो हागौ। बुजिबाय? एटेन्डेन्सखौ लाबाय? लाबाय? ओंखायनो गाबोनो फै, बुजिबाय? इंलिसाव फैनो जोङो माबा होदों, हेंथा माबा खालामनाय जादों। আজি আমি बर' সাহিত্য সভা আৰু নিখিল বৰ ছাত্ৰ সন্থা আমি আহি পেলাই আজি ভোলাজাৰ বাঙালীপাৰা মধ্য ইংৰাজী বিদ্যালয় যিটো গুণোৎসৱ হৈ আছে, আমি বৰ সাহিত্য সভা আৰু নিখিল বৰ সাহিত্য সভাৰ তৰফৰ পৰা আমি যোৱা 2023 চনৰ 29 তাৰিখে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু তেখেতসকলৰ লগত আলোচনাৰ সিদ্ধান্তত যে ক্লাছ 6ৰ যিটো অংক আৰু বিজ্ঞান এই বিষয়টো মাতৃভাষাতে মানে পাঠ্যপুথিটো ছপাব লাগে আৰু সেই হিচাপে পৰীক্ষাবিলাকতো সেই মাতৃভাষাৰে প্ৰশ্নবিলাক আহিব লাগে, সেইটো সিদ্ধান্ত হৈছিলে। কিন্তু তাৰ পৰিৱৰ্তে আমি গুণোৎসৱত দেখিবলৈ পাৰোঁ যে আমাৰ ক্লাছ 6ৰ মেথছ আৰু ছায়েন্স এই দুয়োটা বিষয়তে ইংৰাজী ভাষাৰে আহিছে। গতিকে এই ক্ষেত্ৰত ল'ৰা ছোৱালীবিলাকে যিটো প্ৰশ্নৰ উত্তৰ দিয়াত যথোপযুক্ত নহয় আৰু সেইকাৰণে আমি আগত যেনেকৈ 2023 চনৰ 29 আগষ্ট তাৰিখে যিটো চৰকাৰৰ লগত সাহিত্য সভা আৰু বড়ো ছাত্ৰ লগত যিটো আলোচনা হৈছে, সেই মৰ্মে তেখেতসকলে সেই চুক্তিটো বা আলোচনাটো তেখেতসকলে নাৰাখিলে আৰু সেই সংক্ৰান্ততে আমি আমাৰ মাতৃভাষাৰে 6ষ্ঠ শ্ৰেণীৰ অংক আৰু বিজ্ঞানটো হ'ব লাগিব। এই ক্ষেত্ৰত আমি বাৰম্বাৰ কৈ আহিছোঁ, কিন্তু তেখেতসকলে চুক্তিমতে কৰা নাই। সেইকাৰণে আমি সাহিত্য সভা আৰু বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আজিৰ এই গুণোৎসৱটো আমি বাতিল কৰাৰ কাৰণে বিদ্যালয় আহিছিলোঁ আৰু ইতিমধ্যে আমি আলোচনা বিলোচনা কৰি ক্লাছ 6ৰ যা নেকি উপস্থিতি লোৱাৰ পিছত কিন্তু সেই পৰীক্ষাৰ পৰা ক্লাছ 6ৰ ল'ৰা ছোৱালীক আমি বৰ্জন কৰাৰ আহ্বান কৰিছিলোঁ আৰু সেই হিচাপে তেখেতসকলে সঁহাৰি দিছে। তাৰ কাৰণে আমি তেখেতসকলে ধন্যবাদ দিছোঁ আৰু লগতে আমি আহ্বান কৰিছোঁ চৰকাৰে যাতে পৰৱৰ্তী সময়ত মাতৃভাষাৰ সলনি যাতে ইংৰাজী ভাষাটো জাপি নিদিয়ে। তাৰ কাৰণে আমি প্ৰয়োজন হ'লে আমি ৰাজপথত গৈ হয়তো চৰকাৰৰ বিৰুদ্ধে আমি হয়তো আন্দোলন কৰিব লগা বাধ্য হ'ব পাৰোঁ। চৰকাৰে হেতালি খেলিছে নেকি ছাত্ৰ-ছাত্ৰীৰ লগত? প্ৰকৃততে ক'বলৈ গ'লে যিহেতু তেখেতসকলে আলোচনাৰ মাধ্যমেৰে যিটো সিদ্ধান্ত হৈছিলে সেইটো নৰখাটো আচলতে সেইটো চৰকাৰে মানে তেখেতসকলে মানে কমলীয়া ছাত্ৰ ছাত্ৰীক লৈ পেলাই আচলতে জীৱনৰ যিটো হেতালিটো মানে খেলিব নালাগে। তাৰ কাৰণে তেখেতসকলে আমাৰ আহ্বান যাতে পৰৱৰ্তী সময়ত আমাৰ যিটো চুক্তি হৈছিলে সেই চুক্তিমতে তেখেতসকলে কৰক, সেইটোকে আমি চৰকাৰৰ ওচৰত মানে টানি অনুৰোধ কৰোঁ। নিশ্চিত কাৰণ যিহেতু চুক্তিমতে আমাৰ সেইটো মাতৃভাষা প্ৰশ্নবিলাক হৈছিলে, যিহেতু নহ'ল, গতিকে পৰৱৰ্তী সময়তহে সেইটো সিদ্ধান্ত কৰি চৰকাৰে যাতে পুনৰ 6ৰ যিটো বিজ্ঞান আৰু অংকৰ পৰীক্ষাটো যদি লয়, তাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাওঁ।